নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, যিসকলে ABUB SI পাছ কৰি এপইণ্টমেণ্টৰ বাবে ৱেইট কৰি আছে, সেইসকলৰ বাবে ভাল খবৰ। কিয়নো ABUB SI গোটেইকেইটাৰে এপইণ্টমেণ্ট আপোনালোকৰ দিয়া হ'ব। আৰু সেই সন্দৰ্ভত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভ মাধ্যমেৰে বা ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আমাক জনাইছে যে কেতিয়া এপইণ্টমেণ্ট দিব। বন্ধু-বান্ধৱীসকল, 3 ডিচেম্বৰত গোটেইকেইটাৰে এপইণ্টমেণ্ট দিয়া হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক লাইভ যোগে জনাইছে। আপোনালোকক ক্লিপটো দেখাইছোঁ। লগতে যি কৈছিলে মুকলি কৰিব, তাৰ সন্দৰ্ভত কোনো ধৰণৰ এতিয়ালৈ আপডেট দিয়া নাই। আপোনালোকক আপডেট দিয়াৰ লগে লগে জনাই দিম। লগতে যিসকলে এইবাৰ চাকৰি পাবলৈ সক্ষম নহ'ল, সেইসকলে আগন্তুক বাৰত আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰি এক্সামটো দিব বা ফিজিকেলি হওক আপোনালোকে বেছি মাৰ্ক কেৰি কৰিবলৈ চেষ্টা কৰিব। ট্ৰেইনিঙৰ বাবে আপোনালোকে ডিচেম্বৰ মাহতে নিয়া হ'ব। আপোনালোকে এবাৰ ক্লিপটো চাই লওক কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো ABUB SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা সৈতে নতুন ইনফৰমেশ্যন সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।